আৰু গাইস এতিয়া ইয়াতে আছে মোবাইলটো আপোনালোকক দেখাই আছো ওকে দেখাই আছো হেল্ল মই বিকাশ আৰু আপোনালোকক সকলোকে জনাইছো এটা নতুন ব্লগ ভিডিও লৈ গাইস আৰু আজি আপোনালোকে টাইটেল আৰু থাম্বনেলটো চাই গম পালে যে আজি ব্লগটো কেনেকৈ হ'বলৈ গৈ আছে মানে আজি ব্লগটোত আমি এটা মোবাইলৰ আনবক্সিং কৰিম আৰু এইফালে মোবাইলটো ভাইটিয়ে লৈ বহি আছে আৰু ভাইটি মোবাইলটো বাহিৰত বক্সটো কেনেকুৱা লাগি আছে ভালে লাগি আছে ন আৰু গাইস আজি এই মোবাইলটোৰ আনবক্সিং কৰিম মোবাইলটোৰ নাম হৈছে Realme C51 হয় আৰু এটুকে আজি আমি আনবক্সিং কৰিম আৰু গাইস বহুত দিনৰ পাছতে মোৰ এইটো চেনেলত এই ব্লগটো আহি আছে মানে প্ৰায় 2-3 মাহ পাছতে এই ব্লগটো আহি আছে আপোনালোকে মৰম আৰু আশীৰ্বাদ কৰিব বুলি আশা ৰাখিছোঁ আৰু এতিয়া বলো গাইস মোবাইলটো আনবক্সিং কৰিম আৰু যেহেতু দোকানত অলৰেডি আনবক্সিং কৰি চাই মেলি আনিছোঁ আৰু অলপ আগে আৰু এবাৰ আপোনালোককো দেখাওঁ যে মোবাইলটো আনবক্সিং কৰোঁ কেনেকুৱা আছে মোবাইলটো ওকে বলো এতিয়া আনবক্সিং কৰোঁ ভাই কিবা ক'বা নেকি নকওঁ এবাৰ হাঁহি দিয়াচোন দাঁতে নাই ছাৰ আগফালৰ দাঁতকেইটা খৰি গ'লে এবাৰ উঠোৱা নাই সেই ভাই এছা দাঁতকেইটা নাই নিগনিয়ে লৈ গ'ল হয় নাই দাঁত কোনে লৈ গ'ল য়েছ আগতে আমাৰ সৰুতে এনেকৈ দাঁত খৰে নহয় তেতিয়া আমাৰ ককাহঁতে কি কয় তোৰ দাঁত নিগনিয়ে লৈ গ'ল ককা আইতাহঁতে কয় আমাক যিহেতু এতিয়া আমাৰ মাজত ককা আইতা নাই ক'বলগীয়া এনেকৈ অলপ বেছি কথা নকওঁ আনবক্সিং কৰোঁ এতিয়া অ'কে আৰু গাইছ ধুনীয়াকৈ বহি লৈছোঁ ইয়াত আনবক্সিং কৰিবৰ কাৰণে মোবাইলটো একদম তো বলক এতিয়া পটাপট এই মোবাইলটো আনবক্সিং কৰোঁ আৰু আপোনালোককো দেখাওঁ আৰু ময়ো চাওঁ অলপ ভালকৈ অ'কে তো এতিয়া বক্সটো খুলি ল'লোঁ আৰু ইয়াতে এখন কি একদম পূৰা হালধীয়া কালাৰৰ হেৰি এলাই আছে তো ইয়াতে চাগে পিংকটো আছে যিটো চিম ওলোৱা সময় হয় এতিয়া ইয়াত আছে চাগে বাদ দিয়ক পিছত চাম বাৰু তো ইয়াতে কাগজ এখন আছে এইটো চোৱা মেলা নকৰিব নালাগে বাৰু তো অলপ চাই ল'ব লাগে তো নতুন মোবাইল লৈছোঁ ন তো ইয়াৰে মানে চিমটো ব্যৱহাৰ কেনেকুৱা কৰিব লাগে চাগে এইটোৱে দিয়া আছে যিটো চিম ওলোৱা সময় আছে না তো এইটোৱে চাগে ইয়াত ভালকৈ লিখি দিয়া আছে তো আমাক এইবোৰ দৰকাৰ নাই আমি একদম স্মাৰ্ট আছোঁ ন এতিয়া আপোনালোকক দেখাম মোবাইলটো গাইছ বলো এতিয়া ইয়াতে আছে মোবাইলটো আপোনালোকক দেখাই আছোঁ ওকে দেখাই আছোঁ মোৰ নিউ মোবাইল গাইছ বেয়া ধুনীয়া মোবাইল এটা আনিছোঁ গাইছ আৰু আজি আপোনালোকৰ লগত ফ্ৰাইং কৰিলোঁ গাইছ সেইটো মোবাইলৰ মানে যিটো মোবাইল দি ব্লগ শ্বুট কৰি আছোঁ গাইছ সেইটো মোবাইলৰে কভাৰ আছিলে আৰু আজি আপোনালোকক ফ্ৰাইং কৰিম বুলি ভাবিলোঁ আপোনালোকৰ লগত আৰু গাইছ এইটো কি মোবাইল আছে দেখিছোঁ পানী বালা ৰসবালা ডুম্বা চালে ডুম্বা চালে ডুম্বা চালে ডুম্বা চালে ডুম্বা চালে তো গাইছ আজি আপোনালোকৰ লগত ফ্ৰেং কৰিলোঁ আৰু এই মোবাইলটো মানে চাই মানে ভাবিলোঁ এটা ব্লগ বনাম মানে আপোনালোকৰ লগত ফ্ৰেং কৰিম মানে মোবাইলটো স্পেচিয়েলি আমাৰ ভাইটিয়ে আনিছে মানে পূজাৰ পৰা কিনি তো ভাবিলোঁ এইটোকে লৈ এটা ফ্ৰেং কৰিম বুলি আপোনালোকৰ লগত তো গাইছ এইটো এটা ফ্ৰেং ব্লগ ভিডিঅ' আছিলে আপোনালোকৰ কাৰণে এই যিটো এইটো আপোনালোক খাম দেখিছে না এই মোবাইলটোৰ খাম হয় মানে যিটো মোবাইলত মানে ব্লগ কৰি আছোঁ এই মোবাইলটোৰে খাম হয় জাষ্ট আপোনালোকে চেক কৰিব পাৰে এই মোবাইলটোৰে খামটো হয় আৰু আজি আপোনালোকৰ লগত পূৰা ফ্ৰেং কৰি দিলোঁ গাইছ অ'কে বেয়া চেয়া নাপাব আৰু গাইছ বহুত দিনৰ পাছত যিহেতু ব্লগ বনাবলৈ আহিছিলোঁ তো সেইকাৰণে প্ৰথমতে আপোনালোকক ফ্ৰেং কৰি দিলোঁ আৰু আজিৰ পৰা পূৰা কণ্টিনিউ ব্লগ আহিব বুলি ধৰি লওক আৰু দেই অ'কে আৰু এই ইনষ্টাগ্ৰামটো আন একটি পাছতো ভাবিছোঁ আজিৰ পৰা আৰু মানে কমেডি ভিডিঅ' বনাব চুৰু কৰিম এইফালে আমাৰ খুৰা বহি আছে ইয়াত কমেডি ভিডিঅ' আজিৰ পৰা বনাম নেকি খুৰা বনাব লাগে খুৰা ক'লে যেতিয়া আৰু বনাওঁ আজিৰ পৰা আৰু এজন আছে বৰ্তা এজন এইফালে বহি আছে ইয়াক চিনি পায় নেকি আগে পিছে মোৰ ব্লগত চাইছে চাগে এটা ব্লগত অ'কে ঠাণ্ডা দিন আছিলে তিলৰ খেতি আছিলে বাৰীখনত আৰু এইখিনিতে বাৰী এখন আছে এইখিনিতে তো তাতে মানে তিলৰ খেতিত আমি ভিডিঅ' এটা বনাইছিলোঁ আপোনালোকে চাইছিলে চাগে নাজানো দেই অ'কে তো ইয়াক আপুনি লগ কৰিলে গোবিন ককা এটা ঘৰ ক'ত দিলে কৈ দিব গোবিন ককাক নিশ্চয় আপোনালোকে চিনি পাই চাগে দেই তো আপুনি গোবিন ককা এটা ঘৰ ওচৰতে হয় নাই মই একেবাৰে একদম ঘৰৰ কাষৰ মানুহ এইটো গোবিন ককা এটা ঘৰৰ কাষৰ এতিয়া বুঢ়া ঘৰত নাই ক'ত আছে বুঢ়া ভোলাগুৰিত আছে গোবিন ককা এটা ঘৰ কি দুটা নেকি অঁ দুটা এটা ভোলাগুৰিত আৰু এটা বৰগুলি মানে আপোনালোকৰ ঘৰ ওচৰত এটা একেবাৰে ঘৰৰ ওচৰত ঠেঙে লগা গোবিন ককা এটা ঘৰ আমাৰ ঘৰৰ ওচৰতে মানে বেছি দূৰ নহয় মানে আধা কিলোমিটাৰমান হ'ব ৰাস্তা হয় নাই হয় তো গোবিন ককাৰ লগত ব্লগ চলগ বনোৱা নাই আৰু কেতিয়াবা লগ পালে বনাম বাৰু গোবিন ককাৰ লগত অ'কে তো গাইছ এতিয়া আমি কমেডি ভিডিঅ' শ্বুট কৰিব যাওঁ আৰু আপোনালোক যদি আজি ব্লগটো চাই ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব অতি সোনকালে আপোনালোকক লগ পাই আছোঁ এটা নতুন ব্লগৰ সৈতে